हेलो एभ्रिवान और आज मिनी भ्लगटे एटा धुनिया गाँवलीया परिवेशर पर आरम्भ करছোঁ। आलहीर घरते गेছিলোঁ बारू और ताते चाह ताह खाई बोले पिछफाले आलो और पिछफाले परिवेशটো इमान धुनिया चाওকচোন एकदम बताह দি আছে। ক'ত গৈছিলোঁ কাৰ লগত গৈছিলোঁ কৈ আছোঁ বাৰু। আৰু মোৰ ইমানে ভাল লাগিল মানে পৰিৱেশটো একদম কেইখনমান মানে ফটো উঠি ল'লোঁ। আৰু ক'ত গৈছিলোঁ কৈছোঁ কৰব মই গৈছিলোঁ আমাৰ ঘৰৰ ওচৰৰে বা এটা মামা গাঁতৰ ঘৰত মানে ময়ো এনেই আছিলোঁ ঘৰত সেইকাৰণে মোক লগ ধৰিলে সেইকাৰণে মই গুচি গ'লোঁ। আৰু এজনী আহিছি বা তাৰপিছত মামী আমাক মাতিলাক তে খাবাৰ ফালে তে খালোঁ অলপ টাইম টিভি চালোঁ তাৰপিছত আৰু মামী ভাত বাঢ়লাক ভাত খাব আহিলোঁ মানে আমি হঠাৎ গৈছিলোঁ নকওঁকৈ এনে মামী একদম তাড়াতাড়ি ভাত বনাই দিলাক খালোঁ খাই অলপ টাইম ৰেষ্ট লৈ ঘৰত আহিলোঁ। ঘৰত আহি এইফালে ওচৰৰ ভণ্টি এজনীক মাতিছিলোঁ আমৰা খাবৰ কাৰণে আমাক ঘৰৰে আমৰা গছ এডাল কিন্তু ইমান ওপৰত লাগালে নাপায় কিবাকৈ কেইটামান পাৰি কুটি খালোঁ। তাৰপিছত গধূলা খালোঁ আৰু পকৰি আজিকালি তাতে